দালাল বিলাক অফিসত প্ৰায় নোহোৱা কৰিলো। আজি মই ৰঞ্জিত দাস ডাঙৰীয়াক ভাবি আহিছো, লগ পালে কম। আমি দেখি আছো যে ৰেশনৰ দোকানীবিলাকে আমাক চাউলটো পুৰা নিদিয়ে। আগতে কমিশন কম আছিলে, এতিয়া আমি দেখিছে ৰঞ্জিত হাত তালি বজাই আছে না, কিয় বজাই আছে? তাৰমানে ৰেশনৰ দোকানীয়ে নিদিয়ে, হয়নে নহয়? এই যদি এনেকুৱা অৱস্থাত থাকে, মই আপোনালোকক একদম শপত খাই কৈছো, একে দিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম। একে দিনাই যেনেকে গোটেই মাটিৰ দালাল বিলাকক ভৰালো, পইচা লাগে আমাৰ পৰা পইচা খুজি লওক, কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয়। মই যিবিলাক ৰেশনৰ দোকানী আছে, মই আজিয়ে কৈ থৈছো যে জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম। সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে। যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে, সি জেলত যাবই লাগিব। আৰু বেলেগ কথা একো নাই, বহুত দিন সহ্য কৰি আছো, মই চাই আছো। মাটিৰ দালাল জেলত গ'ল, দ্বিতীয় অফিসত দালালি চেজ হৈছে, চাউলৰ কাম আৰু গৰীব মানুহক ঘৰ দি টকা লুটা, এই দুটা কাম চলিব নোৱাৰে। আৰু এই দুটা কাম অসমত আমি বন্ধ কৰি দেখুৱাব লাগিব। আৰু আপোনালোকক মই কৈছো, মই সিএম থাকি এই কাম কৰি দেখুৱাব লাগিব, নহলে মই সিএম থাকাৰ কোনো ভেলু নাই। নহলে যোনে তোনে সিএম হৈ থাকিব পাৰে, কোনো ভেলু নাই। মই এইকাৰণে ৰেশনৰ দোকানীক মাতি আনি 143 টকা কমিশন কৰি দিছো, কোনো আপত্তি নাই। এতিয়া আৰু এইবিলাক টকা পইচা কোনো পলিটিক্যাল লিডাৰেও নাপায়, কোনো মানুহে নাপায়, অকল সিহঁতি মন মৰ্জিত খাই আছে গৰীব মানুহ কাৰণে। এই অসমত দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগিবই।